সুধিবলগীয়া আছে বা জানিবলগীয়া আছে তেখেতক সুধিবৰ কাৰণে মই পাৰমিশ্যন। নেক্সট আছে কুৱেশ্যন নম্বৰ discussion on supplementary demand for plans for the financial year 2025-26. Honorable Speaker, Sir, our House, on the recommendation of the Governor of Assam, I pay, Sir, to move that an additional amount of rupees 71.40 lakh be granted to the executive member in such to defray certain charges which will come in the course of payment during the year ending the 31st March 2026 in connection with the Popular Territorial Council legislation. The motion is Honorable MCLA or Marine, যিটো প্ৰশ্ন সুধিছে ডিটেইলছটো দিয়া হৈছে। ইয়াৰ ভিতৰত কিছু মানে আমাৰ পৰামৰ্শ দিছে আৰু এই যিটো পৰামৰ্শ দিছে এডভাইচ দিছে এই এডভাইচটো খুব ভাল। তো আমি বিচাৰিছোঁ যে এতিয়া আজি আৰু যিটো নিৰ্বাচনৰ নামত ৰাতি মৰা কথা হৈছে ইয়াৰ মানে যোৱা যিটো আমাৰ যিটো চৰকাৰ যিটো হৈছে আৰু এতিয়া আমাৰ চৰকাৰ অলপ ক্লিয়াৰ কৰি দিছোঁ যে আমাৰ তেখেতে কুৱেশ্যন এটা কৰিছিলে যে বিজাৰ মাটিত আমি মাটি পাট্টা দিব পাৰিবলৈ নাই। এইখিনি এতিয়া মই এনচাৰটো দিছোঁ 2011 চনত সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ মতে আমি পিজাৰ আৰু পিজাৰ মাটিত মানে পাট্টা দিব নোৱাৰোঁ। কিন্তু যদি শিডিউল ট্ৰাইব আৰু শিডিউল কাষ্টে ইয়াত যদি আগৰ পৰা মানে বসতি কৰি আছে তেতিয়াহ'লে তেওঁলোকক এক্সেপশ্যনেল মানে অলপমান মাটি দিব পাৰে। কিন্তু সেই মাটিখিনি মানে এই মাটিৰ জোখাৰে অন্য ঠাইত আমি এই পিজাৰ আৰু পিজাৰ সেই মাটিটো আমি দেখাই দিব লাগে। ভাষাটো ডেভেলপ কৰিবৰ কাৰণে সাহিত্যটো ডেভেলপ কৰিবৰ কাৰণে আৰু ল'ৰা ছোৱালীবিলাকে বিদ্যালয়বিলাকত যিবিলাকে পঢ়িছে সেইবোৰক যাতে বেছিকৈ সুবিধাজনকভাৱে শিক্ষাটো লাভ কৰিব পাৰে, নিজৰ ভাষাটো পঢ়িবৰ কাৰণে সুবিধা পায়। ইয়াৰ কাৰণে সংকোচ আৰু ডাঙৰা যিটো ৰিভাৰ এই ৰিভাৰৰ যিবিলাক মানে গাঁও গৰাখহনীয়া হৈ যিবিলাক মানে পৰিয়াল ডিছপ্লেচ হৈ গ'ল তেখেতসকল প্লেচমেণ্ট কৰা ইয়াত তেখেতক মানে উত্থাপন কৰিছিলে। আমি ইয়াত স্পষ্ট কৰিলে আৰু আমাৰ এইটো ডিপাৰ্টমেণ্টৰ লগত যিটো ৰিলেটেড নহয় লেণ্ড এণ্ড ৰেভিনিউ ইনফৰমেশ্যনটো দিয়ক যাতে চেটেলমেণ্ট দিব পাৰে। পিছন আছে তেখেত একচেপ্ট আমি পাঠ কৰাই দিছোঁ। Question number 12 আছে, question was that